কাতি বিহুৰ দিনা অঘটন বকলীয়া ঘাটত জুইত জাহ গ'ল এটা গৃহ। কাতি বিহুৰ সন্ধিয়া বকলীয়া ঘাট হালধীয়াটি জুইত জাহ গ'ল এটি বাসগৃহ। শংকৰ বৰা নামৰ এজন লোকৰ গৃহত শ্বৰ্ট চাৰ্কিটৰ ফলত অগ্নিকাণ্ডটো সংঘটিত হোৱা বুলি প্ৰত্যক্ষদৰ্শীয়ে সন্দেহ ব্যক্ত কৰিছে। উল্লেখযোগ্য যে ঘৰত তলামৰি পৰিয়ালটো ওলাই যোৱাৰ পাছতে বিধ্বংসী অগ্নিকাণ্ডই মুহূৰ্ততে নিঃশেষ কৰি পেলালে সকলো সা সামগ্ৰী। জীৱন্ত দুটা ছাগলী, মুৰ্গী, স্কুটিৰ লগতে কেইবা লক্ষাধিক টকাৰ সা সম্পত্তি জুইত জাহ যায়। অগ্নি নিৰ্বাপক বাহিনী হাওৰা ঘাটৰ পৰা আহি পাই সকলো সা সম্পত্তি জুইত ভস্মীভূত হয়। শ্বৰ্ট চাৰ্কিটে হ'ব নেকি? অকস্মাত মানে কিবা কৰিলে। মইতো নাছিলোঁ ইয়াত, মই গৈছিলোঁ সেইফালে ৰাস্তাফালে আছিলোঁ। তাৰপিছত আপোনাৰ মুৰ্গী কেইটামান আছিলে, মই মুৰ্গী কেইটামান সন্ধিয়া আগলি পেলাই সোমাই পেলাই ভিতৰত চলা মাৰি পেলাই থৈ গ'লোঁ। মুৰ্গী আছিলে আপোনাৰ লোকেল মুৰ্গী 1 কেজিৰ পৰা আপোনাৰ 1.5 কেজি 2 কেজিলৈকে আছিলে, চব লোকেল। ডাঙৰ আছিলে আপোনাৰ 100 পিছৰ ওপৰত। গৰু আছিলে, পোৱালি এনেকুৱা ছাগলী আছিলে দুটা। আৰু স্কুটি এখন আছে বাৰু, মই খুজি আনিছিলোঁ বেলেগৰ পৰা ঘৰত যাম বুলি। তাৰপিছত ক'লোঁ আৰু ৰাতিপুৱা যাম আৰু এতিয়া নাযাওঁ আৰু সন্ধিয়া হৈ যায়। তাৰপিছত স্কুটিৰ লগত আপোনাৰ চাইকেল এখনো থোৱা আছিলে, গোটেইখিনি ছাগলী দুটা আছিলে। এইটো কিমান সময়ৰ ঘটনা? এইটো আপোনাৰ কিমান হ'ব আৰু 6টামান বাজিছে চাগে। কি বুলি সন্দেহ কৰিছে তোমালোকে? কমনো এতিয়া এইটো শ্বৰ্ট চাৰ্কিটৰ নিচিনা ভাবি আছোঁ, সেইটোৱে হ'ব নেকি? মানুহ নাছিলে নেকি? মানুহ মানে এই 5 মিনিটমান হৈছে, খালি ঘৰৰ পৰা এইখিনি দোকানত গৈছিলে আৰু যোৱাৰ লগে লগে মানে এইখিনি। তুমি কি হয় ইয়াত? মোৰ মানে ভাইটিৰ নিচিনা লাগে আৰু। তাৰ নাম অৰিজিনেল নাম হ'ল তাৰ শংকৰ বৰা। এই যে ফায়াৰ ব্ৰিগেড আহিছে নাই? ফায়াৰ ব্ৰিগেড এই মাত্ৰ চব শেষ হোৱাৰ পিছত আহি পাইছে। ফায়াৰ ব্ৰিগেড এখন বকলীয়া ওচৰত থকা হ'লে থানা মানে পটককৈ ইমানখিনি নহ'লে হয়। কমচে কম জীৱ বস্তুকেইটা বাচিলে হয়। ছাগলী ধেৰ আছিলে, সেইখিনি বচাব পাৰিলোঁ হয়। এতিয়া একো বাচা নাই আৰু, সম্পূৰ্ণ চেছ। এটা বস্তুৱে নাই। এই গাঁওখনৰ নাম কি? হালদিয়াটি গাঁও, বকলীয়া হালদিয়াটি গাঁও।